হেল্ল' ৰাইজসকল, ৱেলকাম টু মাই ইউটিউব চেনেল। আপোনালোকক এটা নতুন এটা ব্লগৰ মাজত স্বাগতম জনাইছোঁ। পোনপ্ৰথমতে আপোনালোকক শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনালোঁ। আৰু আজি দুৰ্গা পূজাৰ অষ্টমী, আৰু মই আজি অষ্টমীৰ দিনাখন এতিয়া মই যাই আছোঁ দুৰ্গা মন্দিৰত যাই আছোঁ পূজা বুলি এটা সেৱা এটা কৰি আহোঁ। আৰু দেৰিয়ে হ'ল, 11টা বাজিয়ে গ'ল। যাওক, মই সোনকালতে যাম। আৰু আজিৰ ভিডিঅ'টো চাই থাকিব লাষ্টলৈকে, কাৰণ গধূলিও ক'ৰবাত যাম। ক'ত যাওঁ আপোনালোকে চাব। দিয়ক, বেছি দেৰি নকৰে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া মই দুৰ্গা মন্দিৰ আহি পালোঁ এইটো, আৰু ইয়াতে মানুহবিলাকে এনেকৈ চাকি তাকি জ্বলাই আছে। আৰু ভিতৰত চাকি জ্বলাব দিয়া নাই, এনেকৈ বাহিৰতে জ্বলাব দিছে। এতিয়া ময়ো চাকি জ্বলাওঁ, আৰু চাকি জ্বলোৱা হোৱাৰ পিছত আপোনালোকক গোটেই মন্দিৰটো এবাৰ দেখাই আছোঁ। ৰাইজ, মই এতিয়া সেৱা চেৱা কৰি আহিলোঁ, আৰু তাতে ভিডিঅ' নকৰিলোঁ, আৰু মানুহ না, সেইকাৰণে ভিডিঅ' চিডিঅ' কৰা নাই। আৰু এতিয়া আপোনালোকক মই ডাইৰেক্ট গধূলি লগ পাম, কাৰণ এতিয়া গধূলি ফুৰিব যাম নাই। আৰু এতিয়া বৈধ্য ৰ'দো দিছে, ৰ'দৰ মাজত ক'ত আৰু ওলাব। গধূলি একদম অলপ চাম, পূজা চূজা ক'ত চাওঁ আপোনালোকে চাব মোৰ লগতো। দিয়ক, আপোনালোকক ডাইৰেক্ট মই গধূলি লগ পাম। গুড ইভিনিং ৰাইজসকল। ৰাইজ, মই এতিয়া ওলাই আহিলোঁ, আৰু এই কাপোৰ চাপোৰ পিন্ধি কিনে ওলাই আহিলোঁ। আৰু এতিয়া মই যাই আছোঁ জ্যোতিনগৰৰ পিনে, কাৰণ এতিয়া মানে লগৰকেইটা তাতে ৰখি আছে, তাতে যাম। তাতে গোটেইকেইটাক লগ কৰি এখন ক'ত পূজা চাম আপোনালোকে চাওক। আৰু এয়া মই লগৰকেইটাক লগ পালোঁ, আৰু আমি তিনিজনে যাই আছোঁ পূজা চাব। আৰু ইফালে বামুণী মৈদাম পাৰ হ'লোঁ, আৰু আহক এতিয়া আপোনালোকে মোৰ লগত পূজা চাব। আৰু এতিয়া আমি আহি পালোঁ ৰিজাৰ্ভ বেংক। আৰু বাছত মই ভিডিঅ' কৰা নাই, কাৰণ এই বাছত গান বাজি আছিলে, সেইকাৰণে কপিৰাইট লাগি যাব পাৰেতো, সেইকাৰণে বাছত ভিডিঅ' কৰা নহ'ল। আৰু আমি যোৱাৰ কথা আছিল ভৰলু ফালে। এথেন ভৰলু ফালে যোৱাৰ আগতে মানে বাছখনে মানে ৰিজাৰ্ভ বেংকতে নামি দিলাক। ভৰলুত লৈ নাযায়, মানে ভৰলু ফালে বাছ নাযায়, আৰু মানে জামৰ কাৰণে বাছো কম, আৰু সেইও কি কয় মানে মানুহ চানুহ ইমান নাই না, সেইকাৰণে বাছ চাছ কম। আৰু এতিয়া আমি ৰিজাৰ্ভ বেংকৰ ইফালেদি আমি যাই আছোঁ। এতিয়া এটিৰত হৈ কেনে ভৰলু ফালে যাম। এতিয়া আপোনালোকে চাই থাকক, ভৰলুত যাই কেনে আপোনালোকক দেখাই আছোঁ। আৰু এই চাওক, পূজা বুলি ইয়াতে কোনো মানুহে নাই। এই বোলে এইবাৰৰ দুৰ্গা পূজা, ভাবছিলোঁ এইবাৰ পূজা ভালকৈ হ'ব, ভালকৈ চাব পাৰিম। মানে একো মানে সেই নাছিল না, অকেজন নাছিল, সেইকাৰণে ভাবছিলোঁ পূজাটোৱে ভালকৈ চাম। এথেন আৰু ইয়াতে আহি চালোঁ যে মানুহে নাই। চাওঁ ৰ'ব কি বা হয়, ক'ত বা যাওঁ। আৰু এয়া আমি ভৰলু যাওঁ, বাছ পাইছোঁ ৰ'ব। মানে দাউৰি আছোঁ, মানে বাছ কম, মানে ভৰলু ফালে যাওঁ, সেইকাৰণে অলপ অসুবিধা হৈছে। মানে খোজকাঢ়ি যোৱাটো সম্ভৱ নহয়, মানে সেইকাৰণে চাওঁ ৰ'ব বাছখন যদি ধৰিব পাৰোঁ আপোনালোক দেখাই আছোঁ। অৱশেষত আমি বাছতে আহিলোঁ দিয়ক, মানে বাছ পালোঁ লাষ্টত শেষত যায়। এতিয়া এথেন ভৰলুৰ ফালে মানে মই কি কয় পূজা মণ্ডপৰ ফালে যাই আছোঁ। এয়া ইটাহে মানে অলপ পূজা হেন লাগছে। এই যাম চাওক, ইয়াতে যাম চাওক, জাম লগা আৰম্ভ হৈছে। মানে আমি অলপ আহোঁতে সোনকালতে আহিলোঁ, সেইকাৰণে মানে মানুহ চানুহ মানে কম দেখা পাইছোঁ। এতিয়াহে অলপ মানে 6টা বাজি গ'লতো, এই জাম লগা আৰম্ভ হৈছে। আৰু এয়া আমি যাই আছোঁ, আৰু পালোঁৱে লাহেকৈ পূজাখন। ভাবছোঁ চাব নাপাম বুলি ভাবছোঁ, যিহে মতি গতি লাগছিল। এতিয়া পালোঁৱে আৰু ৰ'ব। আৰু এই আমি পানী খাই আছোঁ, ৰাস্তাত পানী চানী দি আছে। আৰু এইখিনি পূজা, এই চাওক, এইখিনি পূজাৰ মণ্ডপ। আৰু এইটো হ'ল মন্দিৰটো। আৰু আগত আৰু আছে নেকি চাওঁ ৰ'বচোন। মানে এইবাৰ আৰু সেই 10 ফুটৰ ওপৰত সেই কৰিব নিদিয়ে না, 10 ফুটৰ ওপৰত মানে বানাব নিদিয়ে না, সেইকাৰণে অলপ মানে সৰুকৈ মানে চব সেই কৰি আছে। আৰু এইটো হ'ল মন্দিৰটো, এইটো চাব। আৰু চাওঁ ৰ'বচোন, আগত যদি আৰু ক'ৰবাত পূজা চলি আছে তাতেও যাম, আপোনালোককো দেখাম। এতিয়া আমি এই কি কয় চেণ্ডউইচ খাই আছোঁ। ভাবছোঁ কিবা এটা খাই লওঁ, মানে ভোকো লাগছে না। খোজকাঢ়ি আহিলোঁ, আধা খোজকাঢ়ি আহিলোঁ, আধা বাছত আহিলোঁ। আৰু এতিয়া এই খুৰাই বনাই আছে চেণ্ডউইচটো খাওঁ। এনেকৈ চেণ্ডউইচটো বনাই দিছে খুৰাই, 20 টকা দিখিনি। ভালে লাগব যেন পাইছোঁ। খাওঁ ৰ'ব, খাই কেনে আপোনালোকক টেষ্টটো কৈ আছোঁ।
এতিয়া আমি এনেকৈ খাই আছোঁ আৰু এয়া কুল্লি পাইছে এই কুল্লি খাই কেনে লাগছি ভাল না আৰু উৎপল খাই কেনে লাগছি ক'বা আৰু এতিয়া আমি চেণ্ডউইচটো খাই আহিলোঁ আৰু চেণ্ডউইচটো খাই ভাল লাগছে কাৰণ মানে আনকমন টাইপ মানে খাই পোৱা নাছিলোঁ প্ৰথমবাৰ মানে 20 টকাত ভাল দিছে আৰু মানুহটোৱে আৰু এতিয়া আগলৈকে যাই আছোঁ চাওঁ ক'ৰবাত পূজা পালে পূজা চাম আৰু লগতে কি খাম আপোনালোকে চাই দেখা পাব তো ভাল লাগে আৰু এতিয়া আমি চুইচ গেটৰ ফালে আহিলোঁ আৰু ইয়াতে মানুহ চাওক মানুহ চাওক আৰু ইফালে মোৰ মানুহৰ মাজত থাকি থাকি চাত তাত ভিজি গৈছে গৰমত একদম সিজি গৈছোঁ মই ভাল বনাইছে দেই ডেক'ৰেশ্যনটো ভাল হৈছে মানে লাইট কেইটা ভাল লগা হৈছে আৰু ইয়াৰে পূজা মণ্ডপটো চাওক এইটো এইটোৱেই হ'ল ইয়াৰে পূজাটো চাওক এই মাজত যাব আৰু ইফালে মানুহবিলাক চাওক আৰু এইখন প্ৰাগজ্যোতিষ কলেজ এইখন আৰু ইফালে প্ৰাগজ্যোতিষ কলেজৰ সন্মুখতে এইটো মণ্ডপটো এতিয়া তাৰে পৰা ওলাই দিলোঁ ওলাই দি কেনে ইফালে এনেকৈ যাই আছোঁ আৰু ইয়াতে গাড়ী যাম চাওক বা বম গাড়ী যাম ইফালে এতিয়া আমি সেই কি কয় ভৰলুৰ পৰা আহিলোঁ আৰু এতিয়া আহি পাইছোঁ আমি চান্দমাৰী এতিয়া ভাবিছোঁ ইয়াতে চান্দমাৰীত কিবা এটা খাই লওঁ মানে তেতিয়াও সিটো খালোঁ এতিয়া আৰু কিবা এটা খাওঁ কি খাওঁ আপোনালোকে চাওক দিয়ক আহি থাকক মোৰ লগত আৰু এতিয়া আমি আহি পালোঁ সেই থুকপাত আহিলোঁ এতিয়া থুকপাত কিবা কিবি খাম এই অৰ্ডাৰ আহি পাইছে এতিয়া খাই চাই কেনে বাহিৰত ওলাই যাম আৰু এতিয়া আমি থুকপাৰ পৰা ওলালোঁ আৰু এতিয়া ওলাই কেনে এতিয়া চান্দমাৰী ব্ৰিজৰ ওপৰত অলপ খোজকাঢ়ি আছোঁ আৰু লাহেকৈ আজিৰ ভিডিঅ'টো সমাপ্ত কৰিমেই আৰু কেনেকুৱা লাগে আপোনালোকে চাই কেনে ভিডিঅ'টো কমেণ্ট কৰি জনাব আৰু এতিয়া চান্দমাৰী ব্ৰিজৰ পিনে এতিয়া খোজকাঢ়া হোৱাৰ পিছত আৰু লাহেকৈ যাম আৰু মানে বহুত খালোঁ না আজি মানে সেইকাৰণে খোজো কাঢ়িলোঁ অলপ হজম হওক যাতে এতিয়া হজম হ'লে লাহেকৈ যাম আৰু এথেন আমি আৰু খাব ওলাইছোঁ ফুড বিয়াৰ আজি মানে পূজা চতছে খোৱাটোহে বেছি হৈছে ৰাইজ এতিয়া আমাৰ চব খোৱা লোৱা হ'ল আপোনালোকে দেখা পালে এতিয়া আৰু ফুড বিয়াৰ খালোঁ মানে আজি পূজা চতছে খাইছোৱে বেছি মানে পূজা এইবাৰ অলপ সেনেহেন না মানে কৰোণাৰ কাৰণে সেইকাৰণে এইবাৰ দগৰি খাইছোঁ আৰু এতিয়া ঘৰত যাওঁ মই আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ দিয়ক এতিয়া আপোনালোকক নতুন এটা ব্লগত লগ পাম বাই বাই এই বাছৰ পৰা নাম লৈ দিয়ক বহুত যাম বাপ্পা বাছত দিয়ক এতিয়া ঘৰত যাওক বাই বাই